হেল্ল' কি খবৰ সকলোৰে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু বহুত দিনৰ মূৰত এটা লং ভিডিঅ' দিছোঁ যাতে সকলোৱে ভিডিঅ'টো চাই ভাল পায় আশা কৰোঁ। আৰু এইটো ভিডিঅ'টো জুলাইৰ 25ৰ হয়। এবাৰ ক'তো ফুৰিব যোৱাই নহ'ল, তো জুলাইৰ 25ত গ'লোঁ এনেই ফুৰিব আৰু ইমানেই গৰম চাওকচোন আপোনালোকে বাহিৰৰ হেৰিটো। আৰু 25ত আমি বৰদোৱা যোৱা কথা আছিল, কিন্তু মানে অলপ দূৰ হৈ যায় ন, সেইটো কাৰণে যোৱা নহ'ল। আৰু এনেই ফুৰিব গ'লোঁ, বাট মই ইমান ঠাইবোৰৰ নাম নাজানো, য'ত মানে ওচৰতে আছে ঠাইবোৰ, ইমান সেনেকৈ নামবোৰ নাজানো, যাই থকা নহয় ন। আৰু আমি গৈছিলোঁ মা দেউতা মই মুনু আৰু ডাঙৰ বা নগ'ল। তাৰপিছত মামাৰ ছোৱালীজনী আহিছিলে, তাইও গৈছে আৰু টিকলা আৰু টিকলি এজনী গৈছে। সিহঁতক আমি আধাৰ পৰাই উঠাই লৈছোঁ। আৰু আকাশখন চাওকচোন ইমান ধুনীয়া লাগিছে, মেঘবোৰ চাই ন। আৰু যদি মানে কাষে কাষে গছ গছনিবোৰ থাকে বহুত ভাল লাগে ন। আৰু আমি পিছফালে চশমা পিন্ধি পূৰা মানে এনজয় কৰি গৈ আছোঁ আৰু তিনিজনীয়ে। তাৰপিছত এনেই আৰু ফানি কৰি গৈ আছোঁ, গীত শুনি গৈ আছোঁ, কিনো কৰোঁ বোলো, ক'ত বা গৈ আছে সেইটোও নাজানো। তাৰপিছত আকাশখন কিন্তু মোক চাই বহুত ভাল লাগিছে। আৰু এয়া জাগিৰোডৰ ভিউ, মানে কি ক'ম আৰু পাহাৰবোৰ চাই বহুত ভাল লাগিছে। তো জাগিৰোডৰ ফালে গৈ আছোঁ, কিন্তু গধূলি আছে নাজানো মই এতিয়া। চাই থাকক তো ভিডিঅ'টো শেষৰলৈ, এনেকৈ পালে ক'ব আৰু আপোনালোকে। ইমান মানুহ আহিছে ন শাওনৰ মাহৰ কাৰণে। আৰু দেওশাল মন্দিৰ পাৰ হৈ আমলি ঘাট নে কি বুলি কয় বোলে, ইমানেই ধুনীয়া ঠাইটো, পুৰা গছ গছনিৰে ভৰপূৰ, ঠাণ্ডা ঠাইটো। আৰু মানে তাতে বৃহস্পতিবাৰে চাগে বজাৰ হয়, তো বজাৰ বহিছিলে আৰু মাহঁতে বজাৰ কৰিব গৈ আমি তাতে অলপ টাইম ৰখি মানে আইচক্ৰীম খালোঁ। আৰু মানে টিকলিজনী পইচা লৈ গৈছিল ন, তাইৰ পইচাৰেই আমি মানে আইচক্ৰীম খালোঁ। তাৰপিছত অলপ টাইম আইচক্ৰীম খাই আমি ফটো চটো উঠিলোঁ, উঠি অলপ আগলৈ আহিলোঁ আৰু অলপ আগলৈ গ'লোঁ সীতা জখলা চাবলৈ। মানে ভালেই লাগিল, পূৰা শিলৰ ওপৰত পাহাৰ আৰু মানে উঠিলোঁ। ইমান ধুনীয়া ওপৰৰ পৰা চালে ভিউটো, তলৰ ভিউখিনি মানে ইমানেই ধুনীয়া, কি ক'ম আৰু। চাওক আপোনালোকে এবাৰ। আৰু এইটো বোলে কিবা সীতা জখলা, তো গৈ আছোঁ ওপৰত। ৱাও, जॉन बनेगा तो आमा ऊपर हाथत চেন্ডেল খালি ভৰি গৈ আছোঁ পাহাৰৰ ওপৰত। ইমান তলৰ পৰা আহিছোঁ, ভাগৰ লাগিছে। ইবা মাইনে খোজা হৈ গৈছে, ইমান ওপৰত।
কেনেকৈ ভিডিঅ' কৰিছে নাজানো আৰু মোৰ মোবাইলটো এবাৰ ভণ্টিৰ লগত থাকে, এবাৰ বাৰ লগত থাকে, এবাৰ মোৰ লগত থাকে, মানে ঘূৰি থাকে। চব কেইজনীয়ে মানে আমি মিলি ভিডিঅ' বনাইছোঁ আৰু কেনেকৈ ভিডিঅ' বনাইছোঁ নাজানো আৰু মানে কেনেকৈ হৈছে কি বনাব। নামি আছোঁ গাইছ, নামি আছোঁ। গাইছ নামি আছোঁ, নামি ভালো লাগিছে বেয়া লাগিছে। নামি আছোঁ, ভালকৈ বনাইছোঁ কিনা হৈছিলি জেগাটো। ইমান ধুনীয়া ভিউ গাইছ, আপোনালোকে খামৰেঙা কিবা কিবি যাব দৰকাৰ নাই, ইয়াৰ নেচাৰেল ভিউটো ইমান ধুনীয়া, কি ক'ম আৰু। এতিয়া নামি আছোঁ তললৈকে, নামিবৰ কাৰণে ভয়ো হৈছে, ইমান কেকেৰা বেকেৰা মানে। এতিয়া মই যাই লওঁ ঘৰত। Wow, কি ধুনীয়া হাৱা মাৰিছে ন জুবিন? জুবিন না, হেল্ল', এয়া দেওশাল এনে এপাক দেওশাল বুলি আহিলোঁ আৰু ঘূৰি আহোঁতে এপাক দেওশাল মন্দিৰলৈ বুলি দৰ্শন কৰি আহিলোঁ। তাৰপিছত টেপাতলি ফালে সোমাই দিলোঁ, মানে নাম নাজানো, সেইফালে গ'লোঁ আৰু মানে বহুত ধুনীয়া তাৰ ভিউটো, মানে বহুত ঠাণ্ডা ঠাইখিনি। এইখিনি ঠাইখিনিও কিবা কয় নাজানো আৰু, অসম আৰু মেঘালয় বৰ্ডাৰ বোলে, নিলে আৰু চাবৰ কাৰণে দেউতাই। তো তাতে অলপ টাইম বহি কিবা কিবি খালোঁ, খাই গুচি আহিলোঁ আৰু। তাৰ পৰা ঘূৰি আহি আমি মায়ং ভিতৰা হৈ আহিলোঁ ঘৰত। আৰু ভিডিঅ'টো আজি এইখিনিতে আছিল, কেনেকৈ লাগিলে ক'ব, আৰু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু ভিডিঅ'টো যদি শেষলৈ চাই সেইটোৱে আৰু।